Oh, mudahatu mohe kamuise. Tumi ebu ki koisa? Oh, trick lagaisa. Ki trick koisa etu tumi? Trick. Oh, trick. Oh. Trick, Harry. Trick, Harry. Oh, rhymes kaise. Oh, bye. এয়া আমাৰ অকমানিটি এই চূড়াকৰণৰ পিছত মানে চুলিখিনি খুৰুৱা হৈ গ'ল যে মনটো মাৰি থাকে আমি কওঁ তোমাৰ চুলি আহিব কিনো বুজি পাইছে সিয়ে জানে আৰু মুঠতে মনটো মাৰি থাকে হাই ফ্ৰেণ্ডছ গুড মৰ্নিং আপোনালোক সকলোকে আমাৰ চেনেল অসমী মৌচুমীলৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ দিনটো সেউজীয়া হোৱাৰ কামনাৰে মৌচুমী পুনৰ আপোনালোকৰ মাজলৈ আহিছো যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে আমাৰ পৰিয়ালৰ সদস্য হৈ পৰক আৰু যিসকল আছে তেওঁলোকলৈ বহুত বেছি মৰম দিছো আৰু দিনটো সৰু সুৰাখিনি আৰু কি কৰিছো কি নকৰিছো মই বেছিভাগ সময় জানে আপোনালোকে যে প্লেন্সৰ লগতে জড়িত হৈ থাকো আজি এটা কৰ্নাৰ মই এখন অৰ্ডিনাৰী টেবুলৰে সজাবলৈ চেষ্টা কৰিছো ক'ৰবাত পৰি আছিলে আনি পেলাই আজি বহুৱাইছো অকল সজাই লওঁ আপোনালোকে চাই থাকিব তেতিয়াহ'লে দিনটো এইটো কালাঠিয়াটো দি এতিয়া টেবুলৰ তলটো ঢাকিবলৈ চেষ্টা কৰিম মানে খুৰাকেইটা দেখিবলৈ বৰ বেয়া সেইকাৰণে এইটো মোৰ ফেভৰেট কালাঠিয়াটো এইটো কাখৰ পৰা টেবুলখন ঢাক খোৱাকৈ লগাই দিওঁ বুলি ভাবিছোঁ ওখ যিহেতু এইটো আটাইতকৈ ওখ প্লেণ্ট মোৰ সেইকাৰণে একেবাৰে কাষত লগাই দিছোঁ এয়া ভালদৰে দেখিব পাৰিছে আপোনালোকে চাগে এনেকৈ এতিয়া আগটো ঢাকিবলৈ কিবা কিবি চেষ্টা কৰোঁ এয়া এইটো কালাঠিয়া দিটো ঢাকি দিছোঁ আৰু এইটো এটা আনিছোঁ গ্ৰীণ প্লেণ্ট এইটো বেম্বো প্লেণ্টটো আনিছোঁ আগলৈ এই স্নেক প্লেণ্ট এইটো টেমা এটাত ৰুইছিলোঁ টেমাটো কাটি কালাৰ কৰি দিলোঁ এইটো এতিয়া ধুনীয়া লাগিছেনে বাৰু ভালেই দেখিছোঁ বাৰু ময়ো এইটো চুকত দি দিম ভিতৰলৈ নিব লাগিব পিছত বগা পট এটাত দিব লাগিব আৰু এইটো মোৰ মৰমৰ এৰেলিয়া আৰু চুকত পৰি আছিল আৰু এইটো হৈছে স্নেক প্লেণ্ট টেমাত লগোৱা এইটো টেমাটোত লগাইছোঁ কালাৰ কৰি এয়া আমাৰ অকমানিও এয়া সজাবলৈ চেষ্টা কৰিছে এইকেইটা সেইদিনাখন তাৰ চূড়াকৰণ আছিলে যে তাৰে এইকেইটা থাকি গৈছিলে আৰু পটবিলাক এইকেইটা পট বুলিয়ে কৈছোঁ এতিয়া চেলো যে খুব মানে তলটো দ নহয় চাকুলেণ্ট লগাবৰ কাৰণে মই এইকেইটা আনি থৈ দিছোঁ তুমি কি কৰিছা টকলো গুণ্ডা কি কৰিছা তুমি এয়া কৰ্নাৰটো মানে একদম বেয়া হৈ গৈছে বহুত পুৰণা আমাৰ ঘৰবিলাক সেইকাৰণে এই অৰ্ডিনাৰী টেবুলখনৰ একেবাৰে চুকত এইটো এটা কালাঠিয়া এটা লগাইছোঁ কালাঠিয়া অৰ্ণাইটিটো লগাই দিছোঁ আৰু এইটো ইনডোৰ প্লেণ্টেই হয় ডেফেন বেচিয়াটো আপোনালোকে ভাল পায়নে মই বিৰাট বেছি ভাল পাওঁ আৰু এইটো মই ভিতৰলৈ নিম আৰু পিছত অকণমান এইবিলাক চিজিল কৰি লওঁ এইটো ডেফেন বেচিয়াটো লগাইছোঁ আৰু এইটো পিকক কালাঠিয়া খুব ভাল লাগে সৰু পুলি এটা আনিছিলোঁ ইমান ডাঙৰ ধুনীয়া হৈছে আৰু এইটো কালাঠিয়া এইটো অৰ্বিফলিয়া এইটো খুব ধুনীয়া কালাঠিয়া এইটো লগাই দিছোঁ টেবুলখন এতিয়া দেখাই যোৱা নাই সেইটোৱে মোৰ ভাল লাগিছে আৰু মই মানে সেইটোৱে বিচাৰিছিলোঁ যে টেবুলখন দেখা পোৱা নাযাওক বৰ অৰ্ডিনাৰী এখন বৰ বেয়া টেবুল এখন দেখিবলৈ গতিকে এনেকৈও যে পাৰি প্লেণ্টছবিলাকে যে আমাক সঁচাকৈ কি নকৰে ইমান যে দিয়ে আৰু সিহঁতি মাত্ৰ আৰু এইটো হৈছে বেবিছ বাবল সৰু কাটিং এটা মই এই ভগা কাপটোত লগাই থৈছিলোঁ আৰু এইটো দেখিবলৈ খুব ধুনীয়া লাগিছে এইটোতো আপোনালোকৰ প্ৰায়বিলাক মানুহৰ ঘৰতে থাকে দেখিছেই পাৰ্পল হাৰ্টটো মই এইটো চেৰামিক পট আছিলে আগৰ চেৰামিক পটটোত অকণমান কাটিং এটা লগাই দিছিলোঁ খুব ধুনীয়াকৈ হৈছে এইটো এটা চাকুলেণ্টটো খালি এইখিনি নহ'ব কাৰণ এইটো যিটো চুকত মই এই টেবুলখন সজাইছোঁ সেইখিনিত একেবাৰে ৰ'দ বাট নপৰে আৰু এইটো এৰেলিয়া মোৰ বিৰাট ভাল পাওঁ এৰেলিয়া মই ভাল পাওঁ সৰু আছিলে এতিয়া ডাঙৰ হৈছে জোপোহা হৈছে সেইকাৰণে এইখিনিলৈ উলিয়াই আনিছোঁ ভাবিছোঁ টেবুলখন আৰু ঢাক খাব তাৰপিছতে এইটো
চেৰামিক পট এটাত মানি প্লেণ্টৰ কাটিং এটা লগাইছিলোঁ এইটো খুব ধুনীয়া হৈছে এইটো মোৰ ভিতৰত মোৰ ৰিডিং টেবুলত আছিলে এইটো মই এতিয়া নহয় বেছি ভিতৰত থাকিলেও ইনডোৰটো প্লেণ্ট একোৱে নহয় যিহেতু লাগিবই বাহিৰৰ হাৱা বতাহ লাগিবই ৰ'দ লাগিবই গতিকে বাহিৰলৈ মাজে মাজে উলিয়াই আনো আৰু প্ৰখৰ তাপত মানে কিছুমান বেয়া হৈ যায় কথা আচলতে সেইটোহে বুলি মই ভাবিছোঁ আৰু এতিয়া কাৰণ ভিতৰলৈ নিলে দেখোন ইনডোৰ প্লেণ্টবিলাক অলপ দিন থকাৰ পিছতে চেহেৰাটোৱে বেয়া হৈ যায় তাৰপিছতে এইফালে তলত এইটো এগ্লনিমা এটা এনেকৈ লগাই দিছোঁ টেবুলৰ খুৰাকেইটাও ঢাক খাব লাগিব নহয় সেই খুৰা ঢাক খাবৰ কাৰণে এইটো এগ্লনিমাটো তাৰপিছতে এইফালে আমাৰ এইবিলাক যে খহি গৈছে বহুত পুৰণাটো আমাৰ ঘৰবিলাক সেইকাৰণে এই স্নেক প্লেণ্টটো মই টেমা এটা কাটি পেলাই ৰুই দিলোঁ এইটো টেমা এটা কাটি টেমাটো ৰং কৰি পেলাই এইটো দেখিছে নহয় আপোনালোকে খুব ধুনীয়া লাগিছে এতিয়া তাত ৰুই দিলোঁ এইটো স্নেক প্লেণ্ট তাৰপিছতে সেইটো এইফালে মিনি স্নেক প্লেণ্ট এটা আছে এইটো মাৰ্বল মানি প্লেণ্ট এইটো অকণমান গ্ৰ'থটো এতিয়া আহিছে একেবাৰে ৰ'দ ভাল নাপায় এইটোৱে অকণমান ছাঁহতে থাকিবলৈ ভাল পায় এইটো প্লেণ্টে এনেকুৱা তাৰপিছতে এইটো পাৰ্পল হাৰ্ট টেবুলখন মানে এতিয়া ক'বলৈ গ'লে একেবাৰে ঢাক খাই গ'ল সেইটোৱে মনটো ভাল লাগিছে এই পাৰ্পল হাৰ্টটো চব ইমান ধুনীয়া হৈছে এইটো পাৰ্পল হাৰ্টটো এইখিনিতে থৈ দিছোঁ এই মানে ৱালখন যে অকণমান কালাৰবোৰ বেয়া হৈছে সেইটোও ঢাকিছোঁ এইবিলাক লাহে লাহে ঠিক ঠাক কৰাম আৰু এখেতে কৈছে এইবিলাক চব তুমি ঠিক কৰাবা ময়ে ঠিক কৰিম বাৰু টাইম লাগিব সেইখিনি তাৰপিছত এইটো এটা প্লেণ্ট কালাথিয়া এইটো মই এটা এছিয়ান পেইণ্টছৰ টেমা এটা আছিলে সেই টেমাটোতে কালাৰ কৰি ব্লু কালাৰ মাৰি পেলাই এইবোৰ শুকান পাতবোৰ ছিঙি দিব লাগিব আজি শুকান পাত ছিঙোতে কেঁচা পাতে ছিঙি আহিছে এইবোৰ শুকান পাতবোৰ ছিঙি দিলে আৰু ধুনীয়া হয় এইটো কালাথিয়াটো দি অকণমান প্ৰায় ঢাকিছোঁ আৰু এইবিলাক ভাবিছোঁ কালাৰ কৰি দিম হ'লেও এতিয়া ইমানো বেয়া লগা নাই চাগে আপোনালোকে কেনেকুৱা লাগিছে জনাব তাৰপৰা এইটো কাষতে এইটো থৈ দিছোঁ এইটো মোৰ বিৰাট এটা ফেভৰেট প্লেণ্ট হয় আৰু যে একদম মোৰ আটাইতকৈ ভাল লগা কালাথিয়াজোপা গ্ৰীণ গোটেই ওখ ডাঙৰ কালাথিয়াজোপা এইজোপা এইখিনিতে দি দিলোঁ ছাইডৰ পৰা টেবুলখন একেবাৰেই ঢাকি পেলালে আৰু এইটো বেম্বো প্লেণ্টটো এইটো বেম্বো প্লেণ্টৰ সৰু কাটিং এটা টাবটোত দি থৈছিলোঁ এতিয়া গ্ৰ'থ হৈছে আৰু ধুনীয়া লাগিছে বেম্বো প্লেণ্টটো মই এইটো ভিতৰলৈ নিম ভাবিছোঁ মোৰ ৰিডিং টেবুলৰ কাষতে অলপ ঠাই আছে তাতে থৈ দিম গতিকে আপোনালোকক আজি এইখিনি দেখালোঁ আৰু বাৰীত অকণমান কাম আছে দেই সেইখিনি কাম মানে সেইখিনি মই এতিয়া যাওঁ অকণমান খোৱা বোৱা কৰি লওঁ ড্ৰেছ চেঞ্জ কৰি অকণমান সেইখিনি কোৰ মাৰি চফা কৰি লওঁগৈ এইখিনি আপোনালোকৰ আজি কেনেকুৱা লাগিলে ফ্ৰেণ্ডছ প্লিজ জনাব মই মানে বৰ আগ্ৰহেৰে এইবিলাক কাম কৰোঁ যে আপোনালোকক দেখুৱায়ো মই সেইকাৰণে খুব বেছি ভাল পাওঁ এয়া অথৰ্বই মোৰ লগতে এনেদৰে কাম কৰি থাকে আৰু এইবিলাক লৈ পেলাই আৰু তাক এতিয়াৰ পৰা এইবিলাক সেউজীয়া ভাল পাবলৈ অকণমান শিকাইছোঁ আৰু লাহে লাহে শিকিব এয়া বৰষুণ দি আছিলে বৰষুণত তিতি বুৰি আজৰি হ'লোঁ আৰু আজি ব্লগটো সামৰিম আপোনালোকৰ লগত প্ৰায় এবেলা কটালোঁ আৰু মই ব্লগটো সামৰাৰ আগতে ভণ্টিসকলক এটা মেছেজ দিব বিচাৰিম প্লিজ মেছেজটো বেয়াকৈ নল'বা যে তোমালোকে ঘৰত থাকোঁতে এইবিলাক সেউজীয়া কৰাৰ ফুল বা সেউজীয়াক ভাল পোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো ঘৰত থাকোঁতেই ডেভেলপ কৰি লোৱা তেতিয়া তোমালোকৰ ভাল লাগিব মনটো নহ'লে পিছত যেতিয়া ছাডেনলি ডেভেলপ হ'ব আৰু নিজৰ ঘৰখনত এজোপা ফুল গছো ৰুই থৈ নাহিবা এজোপা পাত বাহাৰো লগাই থৈ নাহিবা পিছত গৈ যেতিয়া লঠঙা পৰিৱেশ এটা দেখিবা তেতিয়া নিজৰে মনটো বেয়া লাগিব যে যিখন ঘৰত জন্ম হ'লোঁ ডাঙৰ দীঘল হ'লোঁ আমাক সুবিধা দিবলৈ তেওঁলোকে কোনো ত্ৰুটি নকৰিলে তাত একো এটা নকৰি নতুন ঘৰখনত যিখনত গৈ নিজৰ কৰি পেলাবা সেইখন ঘৰত যেতিয়া এইবিলাক কৰিবা তেতিয়া তোমালোকৰ এক দুখবোধে চুই যাব মাহঁতেতো আমাক বেয়া নাপায় আমি যিমান পাপ কৰিলেও যিমান বেয়া কাম কৰিলেও মাহঁতৰ কাৰণে আমি সদায় আলাসৰ লাৰু নহয় জানো কিন্তু তথাপিতো সেইখন ঘৰ বহুত ধুনীয়া কৰি এখন ঘৰ পুনৰ ধুনীয়া কৰিবলৈ যোৱা যাত্ৰাত তোমালোক সফল হোৱা আৰু এখন ঘৰ ধুনীয়া কৰাকৈ লগতে নিজৰ মাৰ ঘৰখন খুব ধুনীয়া কৰি থৈ সেউজীয়া কৰি থৈ ওলাই আহা তাৰে কামনা কৰিছোঁ আজি তোমালোকৰ বাইদেউ হিচাপে আৰু যিসকল মোৰ ডাঙৰ তেওঁলোকৰ পৰা চেনেলটোৰ হৈ মই আশীৰ্বাদ বিচাৰিম আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল বাটনটো হিট কৰি দিব যাতে নতুন এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিব পাৰোঁ আৰু আপোনালোক লগত আছে বুলিয়ে এটা নতুন উদ্যমেৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা পাওঁ তাৰে কামনা কৰি আজিৰ ভ্লগটো সামৰিছোঁ ধন্যবাদ